এয়া হৈছে দেওধনী নৃত্য। আমাৰ গাঁৱত গৰমৰ বন্ধৰ কাৰণে যোৱা এক সপ্তাহ দেওধনী নৃত্যৰ কৰ্মশালা হৈছিলে। প্ৰশিক্ষণ দিবলৈ আহিছিলে দৰঙৰ পৰা পদ্মশ্ৰী বঁটা বিজয়ী গুৰু দ্ৰোণ ভূঞাদেৱ। তাৰে আজি সৰুকৈ সামৰণি অনুষ্ঠানটো পাতিছিলে। মোৰ পিছে শিকা নহল, কিন্তু তাই আহিছে মোৰ ওচৰত ওলাবলে। মই দেওধনী নৃত্যৰ কাপোৰ কেনেকে পিন্ধাই নাজানো, তথাপিও মোবাইলত চাই পিনাই অলপ মিলাই কৰি পিন্ধাই দিছো আৰু তাৰ পাছত ময়ো ৰেডি হৈ গলো। আৰু অনুষ্ঠানটো আমাৰ ওচৰৰে নামঘৰটোতে। আৰু এইয়া আমাৰ নাচনীসকল এই প্ৰচণ্ড গৰমতো ইমান ধুনীয়াকৈ সাজি কাচি আহিছে। আৰু এই প্ৰচণ্ড গৰমতো যে তেওঁলোকে এনেকৈ নাচিব পাৰিছে, এওঁলোকেই হ'ল আচল শিল্পী। আজিলৈ ইমানেই, বাই।